ইমান দিন ক'ত আছিলি হা? আগতে তোৰ কথা ক মাজতে তই মুম্বাইত বুলি গম পাইছিলোঁ তাৰপিছত কি এই প্ৰথমতে কেইদিনমানৰ বাবে তাৰপাছত ঘৰুৱা কথাত গুচি আহিলোঁ ঘৰত এতিয়া কোন আছে আৰু মৌচুমী তাইৰ কথা মানে ঘৰৰ কথা নুসুধিবি কিয় নে তই তাইক বিয়া দি দিলি বিয়া তাই এতিয়া ক'ত আছে ময়ে নাজানো মৌচুমী ক'ত আছে তই নাজানো আচলতে মই জানিবলৈ ইচ্ছাই কৰা নাই তাৰমানে তাই তোৰ লগত কোনো যোগাযোগ নাই তাই কৰিলেও মই কৰিব বিচৰা নাই আচৰিত যিজনী ভনীৰ বাবে তই গোটেই জীৱনটো তাইৰ বাবে মই মোৰ জীৱনত সকলো সুখ আৰু সময় দিবলৈ সাজু আছিলোঁ কিন্তু এটা সাধাৰণ ল'ৰাৰ বাবে তাই মোক এৰি থৈ গুচি গ'ল ল'ৰা মানে সেই ঠিকাদাৰ ল'ৰাটো নহয়তো তই প্লিজ এইবোৰ কথা নুলিয়াবি মই বৰ অশান্তি পাওঁ ঠিক আছে তাৰমানে তই এতিয়া অকলে থাক অকলে নহয় ৰত্ন থাকে গাঁৱত যে এটা ল'ৰা আছিল তোৰ মনত আছে কোন সেইটো সেই অঘাইটংটো এবাৰ যে মই ভাওনাত গাঁওবুঢ়া জীয়েকলে বাদাম দি পঠাইছিলোঁ আৰু সি ধৰা পৰি মাৰ খাইছিল ৰিজাল্টৰ পিছত তই ক'ত পঢ়িলি গমেই নাপালোঁ তই ঘৰলৈ গৈ নহাই হলি আনকি চাকৰি ক'ত কৰিলি তাকো গম নাপাওঁ আচৰিত দেই ৰিজাল্ট দিয়াৰ বছৰেই দেউতা ঢুকাল চৰি এমটেকৰ কথাটো একেবাৰে পাহৰি পেলালোঁ মামাৰ কাৰণেই আমেৰিকালৈ যাবলৈ পালোঁ তাতেই চাকৰিত সোমালোঁ আৰু এতিয়া মামাৰ অসুখ সেইকাৰণে ঘূৰি আহিছোঁ ভালেই কৰিলি আচ্ছা এইবোৰ কথা বাদ দে বৰষাৰ কি হলো তোক নাপালে যে তাই টিক-20 খাই মৰিম বুলি চিঞৰিছিল বাহ কি বিউটি আছে বিয়া হৈ গ'ল কিন্তু গিৰিয়েকে ছুইচাইড কৰিলে আৰু এই সদায় তিতা চুলিৰে ক্লাছলৈ আহি তোৰ গাত পানী পেলোৱা গায়ত্ৰী তোৰ ইমান কথা মনত আছে আৰু তই কৈছ তোৰ মনত নাই আজি লাহে লাহে সকলো কথা মনত পৰিছে অনি গায়ত্ৰী মুম্বাইত থাকে বিয়া হোৱা নাই লিভিং টুগেডাৰ এই ৰ এই মডেল হ'বলৈ বিচৰা অংকিতা তোক যে 3য় শ্ৰেণীৰ পৰা চিঠি দিছিল কি হ'ল তইতো মোৰ বহুত খবৰ ললি কিন্তু তোৰ কি হ'ল মোৰ আৰু কি খবৰ ভনীৰ কথাটো গম পালিয়ে আৰু